আপোনালোকক মোৰ চেনেল অসমীয়া কিটচেন আৰু ডেইলি লাইফষ্টাইললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালেই আছোঁ। আৰু এতিয়া চানটোক অফিচলৈ পঠিয়াই মেলি আজৰি হ'লোঁ আৰু এতিয়া যাওঁ ব্ৰেকফাষ্টটো কৰোঁগৈ। ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ। আজি ভাইটিও আহিব বুলি কৈছে, সি অহা কথা আছে, সেইকাৰণে মনটোও ভাল লাগি আছে। আৰু যাওঁ এতিয়া ব্ৰেকফাষ্টটো কৰোঁগৈ আৰু আপোনালোককো দেখাই থাকিম। আৰু আজি মোৰ অকণমান স্পেচিয়েল ব্ৰেকফাষ্ট, বহুত দিনৰ পৰা মানে খাম বুলি ভাবি আছোঁ, দেখাম বাৰু। স্পেচিয়েল মানে একো নহয়, দেখাম বাৰু, আপোনালোকক চাই থাকিব। পইতা ভাত লগত যদি পোৰা আলু পিটিকা অলপ হয় আৰু ক'বই নালাগে আৰু, কিন্তু আজি বাৰু পোৰা আলু পিটিকা নাই। এতিয়া মই আহিছোঁ লাঞ্চ বনাবলৈ আৰু লাঞ্চটো বনাই লওঁ সোনকালে ভাইটি আহিব, সেইকাৰণে সোনকালে বনাই মেলি আজৰি হৈ থাকোঁ। কিন্তু আজি একো বিশেষ নাই, নিৰামিষ হয়। নিৰামিষ মানে কিবা এটা বনোৱাব লাগিব, তাকে ভাবিছোঁ। মানে চানটো যোৱা সময় সি ভাইটিয়েও কালি ক'লে যে মানে দেৰিকৈ ক'লে, গধূলি ক'লে, সেইকাৰণে একো বজাৰ কৰাও নহ'ল তেনেকৈ। আৰু চানটো ৰাতিপুৱা যোৱা সময়ত মানে মাংসৰ দোকানবোৰ নুখুলে আৰু মাছ চাছবোৰ ইমান ইণ্টাৰেষ্টেড নহয়। এনেও ল'ৰা মানুহে মাংস খাই ভাল পায়, সেইকাৰণে ভাবিছোঁ এতিয়া মই ভেজে বনাই মেলি থৈ দিওঁ আৰু সি আহিলে তাকে পঠিয়াম মাংস অকণমান আনিবলৈ, আৰু অহাৰ পিছত অকণমান ড্ৰাই ফ্ৰাই কৰি বনাই খুৱাই দিম আৰু আপোনালোকক বস্তু দেখাম। এয়া ভেন্দি, আমাৰ ঘৰৰ বাৰীৰ মায়ে কৰা খেতি। আজি মই ভেন্দিও বনাম আৰু আপোনালোককো দেখাম, চাই থাকিব। আৰু আজি মই ভাইটিক আপোনালোকৰ লগত চিনাকি কৰাই দিম দেই। মা, মই, ভণ্টিয়ে এনেই ইটো সিটো কথা পাতি কিবা কিবি হাঁহি আছিলোঁ। আৰু সিহঁতি ইমান মানে কমফৰ্টেবল নহয় ন, এতিয়া ময়ে সিমান বেছি ক'ব পৰা নাই, সেইকাৰণে মানে আৱাজটো দি দিয়া নাই আৰু এতিয়া ভণ্টিয়ে চাহ বাকি আনিছে আৰু আমি চাহকাপ খাই লৈছোঁ। মানে এইটো টাইমত এনেকৈ কাম কৰি থাকোঁতে চাহকাপ খাই দিলে ভাল লাগে, অকণমান ফ্ৰেছ লাগে। তেজপাত, এটা শুকান জলকীয়া, কেইটামান গোটা জিৰা, অলপমান পিঁয়াজ, এচামুচমান আদা নহৰুৰ পেষ্ট, গোটেইখিনি ভালকৈ ভাজি লৈছোঁ। আৰু এতিয়া ৰঙালাওখিনি দি দিওঁ।
এতিয়া ভেন্দিখিনিকে কাটি লওঁ অলপ মছলা ভেন্দি টাইপ বনাম এতিয়া ইয়াত অকণমান মিট মছলা আৰু অকণমান গৰম মছলা দি দিছোঁ সিহঁতে তেলত কেইটামান গোটা জিৰা দিছোঁ আৰু অলপমান হালধি দিছোঁ আৰু এতিয়া মই ভেন্দিখিনি প্ৰথমতে অলপমান ফ্ৰাই কৰি লওঁ অলপমান ফ্ৰাই কৰি লওঁ এতিয়া ইয়াত অলপমান নিমখ দিছোঁ বেছি নাই দিয়া অলপহে দিছোঁ কাৰণ মই আকৌ পিছত দিবলৈ আছে সেইকাৰণে এতিয়া অকণমান দিছোঁ ফ্ৰাই হৈ গ'ল এতিয়া মই এইখিনি কাঢ়ি লৈছোঁ ইয়াতে মই আৰু অলপমান তেল দিম এতিয়া তেলত দি দিম অলপমান পিঁয়াজ এতিয়া ইয়াত দি দিওঁ মই অলপমান আদা নহৰু পেষ্ট বিলাহীখিনি দিছোঁ অলপ নিমখ অলপমান জিৰা গুড়ি অলপ দিছোঁ অলপমান ধনিয়া গুড়ি অলপমান ৰেড চিলি পাউডাৰ অলপমান গৰম মছলাও দি দিছোঁ মানে মছলা গোটেইকেইটাই দি দিছোঁ আৰু অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ দি দিছোঁ কালাৰটোৰ কাৰণে যিহেতু মছলা ভিন্দি বনাইছোঁ সেইকাৰণে চব মছলা অকণ অকণ দি দিছোঁ এইখিনি ভালকৈ তেল বিৰিঙি যোৱালৈকে ভাজিলোঁ এয়া ভজা হৈ গ'ল এতিয়া ইয়াত মই ফ্ৰাই কৰি ৰখা ভেন্দিখিনি দি দিম অলপ সময় ঢাকি ৰাখিছোঁ এতিয়া অকণমান ৱাটাৰমেলনে খাই লওঁ মানে দিনত কিবা এটা নহয় কিবা এটা অকণমান ফ্ৰুটছ খোৱা হয় আৰু
হাই ফ্ৰেণ্ডছ, আপোনালোকক এতিয়া বহুত দেৰিকৈ লগ পাইছোঁ। ভাইটি আহিলে, উঠনিয়ে আহিলে বাৰু। ভাত পানী খালে, খাই বৈ এতিয়া অলপ সময় এনেই থাকিলে, আমি কথা চথা পাতিলোঁ আৰু এতিয়া চাহ তাহ খালে সি যাবগৈ আৰু এতিয়া। আৰু মই আপোনালোকৰ লগত স্নেক কৰি দিছোঁ আৰু আপোনালোকক দেখাইছোঁ মোৰ ভাইটি। এয়া বৌ এয়া ভাইটি আৰু এতিয়া AC লগাবলৈ আহিছে আৰু সেইকাৰণে এতিয়া মই যাওঁ, তাতে চাওঁগৈ আৰু আপোনালোকক অলপ দেৰিকৈ লগ পাই আছোঁ।